আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আসলতে গৰম ইমানেই বেছি পৰিছে যে ভিডিঅ'সমূহ বনাবলৈ মন নোযোৱা নিচিনা হৈছে আৰু যিবোৰ ভিডিঅ' আছে সেইবোৰ এডিটিং কৰিবলৈ থাকি গৈছে গৰমৰ কাৰণে। দেখিছে ঘামি একদম টুপটুপিয়া দিছো। সো আজি ভাবিলো আপোনালোকৰ বাবে এটা ভিডিঅ' আগবঢ়াও আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। কিন্তু আপোনালোকে অলৰেডি গম পাইছে যে আজি ভিডিঅ'টো কিহৰ ভিডিঅ' হয় আৰু আজি মমৰ ৰেচিপিটো সকলোৱে মিলি বনাইছো আৰু মমৰ যিটো দৌ এই দৌটো ময়দাৰে তৈয়াৰ কৰা হৈছে আৰু তাৰ মাজৰ যিটো ভাজি সেই ভাজিটোৰ বাবে লোৱা হৈছে বন্ধাকবি, পিঁয়াজ আৰু সৰু সৰুকৈ মাংস দিয়া হৈছে। যিহেতু লকডাউন দোকানো বন্ধ সেইবাবে চয়া চচটো বিচাৰি পোৱা নগ'ল আৰু চয়া চচটো নিদিয়াকৈয়ে অলপকৈ মছলা দিয়ে মাজৰ যিটো ভাজি সেই ভাজিটো তৈয়াৰ কৰা হৈছে। সো বলক এতিয়া আমি মমৰ ৰেচিপিটো লৈ আগবাঢ়ো আৰু মমৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব শেষত। আৰু আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব, নিশ্চয় আপোনালোকে খাই ভাল পাব। আমিও ট্ৰাই কৰি চালোঁ, খুব টেষ্টি হ'ল খাবলৈ।